হেল্ল' এভৰিৱান, মোৰ এই আজিৰ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এয়া ধুনীয়াকৈ সৰু সুৰা কামকেইটা কৰি ল'লোঁ। এয়া মই ব্ৰাছডাল লৈ ধুনীয়াকৈ দাঁতকেইটা ঘঁহি ল'লোঁ। দাঁতকেইটা ঘঁহি লোৱাৰ পিছত মই একেবাৰে গা ধুই আহিলোঁগৈ। আৰু কেইঘণ্টামান পিছতে আমাৰ ক্লাছ আছে, সেইকাৰণে গা ধুয়ে মই এয়া ভাতকেইটা পাতি ল'ব ল'লোঁ। এয়া মোৰ ভাত হৈয়ে গ'ল। আৰু এতিয়া কি বনাম কি নবনামকৈ মই ভাবিলোঁ ফ্ৰেঞ্চবিন আৰু আলুৱে বনাওঁ। বেঙেনা এটা আনি থোৱা আছিল, সেইটো বোলো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। এয়া মোৰ ভাত ৰেডি হৈয়ে গ'ল। ভাতকেইটা খাই মই একেবাৰে কলেজলৈ বুলি ওলাই ল'লোঁ, কাৰণ কলেজলৈ যোৱা সময়ো হৈছে যে। এয়া লগৰজনী আৰু মই কলেজলৈ বুলি আহি আছোঁ। ইজনীয়ে সিজনীক দেখি আকৌ আমাৰ হাঁহিহে উঠিছে। এফালে আমি কলেজ পাই গ'লোহি। কলেজত আহি পিনে দেখিলোঁ ক্লাছৰুমত কোনেও অহাই নাই। আমাৰ লগৰকেইজনী, তাই আৰু মইহে আহিলোঁ। অলপ পিছত বাকীকেইজনীও আহি এইবোৰ কাণ্ডহে কৰি আছে, দেখিছেনে বাৰু? ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়ালৈ আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।